Good morning everyone. Welcome to my channel. এতিয়া ৰাতিপুৱা 7:15 হৈছে ফটাফট মই কামকেইটা কৰি ললো আৰু আজি মনটো খুবেই ভাল কাৰণ হাজবেণ্ড ঘৰ আহি আছে আৰু পাপা আনিবলৈ গৈ আছে ট্ৰেইনত আহি আছে মানে এতিয়া ঘৰ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজি দিনটোত কি কৰো কি নকৰো সেইবিলাক আপোনালোকক দেখাই আছো হ'ব এতিয়া তেন্তে এফালে গৰম পানী পাতি দিছো আহি গা ধুবৰ কাৰণে পাই গলি আহি পালেহি আৰে সব বাইরে থাকো বলে পকাটো ভিতৰত সেনিটাইজ কৰি বস্তুবোৰ এইটো ৰুমলৈ লৈ আহিলোঁ এইবিলাক লৈ আহিছে তেওঁ এইটো ঔটেঙা এইবিলাক এৰু আনিছে বাকলিবিলাক সামগ্ৰীবিলাক তেওঁ এনেকৈ এইটো ৰুমত থৈ দিয়া হৈছে আৰু মই পালোঁ দুটা ডেইৰী মিল্ক চকলেট এয়া লৈ আহিছিলে মোলৈ হেই এভৰিৱান এতিয়া মই আহিছোঁ কিটচেনত খানা বনাবলৈ কি বনাম আপোনালোকক দেখাই আছোঁ চাই থাকিব এইখিনি গাহৰি মাংস হয় তেওঁ আহোঁতে লৈ আহিছিলে বজাৰৰ পৰা সেইকাৰণে হালধি দি থৈছিলোঁ এনেকৈ আৰু এইখিনি ডাল কচু লৈছোঁ অলপ তাৰপাছত এই মান ধনিয়া হয় তাৰপৰা ইয়াত আছে কেইটামান দালচেনি ইলাইচি এনেকৈ আছে লং আৰু কেঁচা জলকীয়া 4টা কাটি লৈছোঁ আদা নহৰু আৰু এনেকৈ আলু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ বিলাহী 2টা লৈছোঁ এইখিনি চাই থাকক কেনেকৈ বনাই আছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো এইফালে মই কেৰাহী পাতি দিছোঁ ইয়াতে নিমকি বনাইছিলোঁ তাৰ ৰিফাইন অলপ আছে তাতে মিঠাতেল দি দিম তেনেকৈ বনাম এইফালে তেল গৰম হৈ গ'ল এতিয়া মই পিঁয়াজখিনি দি দিম ইয়াত পিঁয়াজখিনি ভালকৈ ভাজি ল'ম তাৰপিছত মাংসখিনি দিম জলকীয়াকেইটাও দি দিছোঁ মই তেলৰ পাকতে ইলাইচি দালচেনি লং এইকেইটাও মই দি দিম ইয়াতে তেলৰ পাকতে আৰু এইখিনি ভালকৈ ভাজি ল'ম পিঁয়াজখিনি অলপ গল্ডেন কালাৰ হোৱালৈকে আৰু এইফালে পিঁয়াজখিনি হৈ গ'ল এতিয়া মই মাংসখিনি দি দিছোঁ এইখিনি ভালকৈ অলপ ভাজি ল'ম নিমখ সোৱাদ অনুসৰি দিম হালধি দিম তাৰপৰা ভালকৈ ভাজি ল'ম তাৰপাছতহে আলুখিনি দিম সোৱাদ অনুসৰি নিমখ হালধি এতিয়া অকণমান ভিজিবলৈ ঢাকি থৈ দিম শুইছে খাব জানো শুইছে খাব জানো
চাহ উতলিছে, একো নাইতো চাহত, ৰঙা চাহ খাব এনেকৈ। একাপ চাহ দি আহোঁগৈ, তেখেতক শুই উঠিলে, শুই আছিলে, এতিয়া দি লওঁগৈ চাহ। একাপ চাহ লৈ লৈছোঁ, দি আহোঁগৈ। আলুখিনি সিজিছে, এতিয়া মই ইয়াত দি দিম ডাল কচু কেইডাল, এইখিনি মাংসটোৰ পৰা পূৰা তেল ওলাইছে, দেখিছে, পানী চানী একো দিয়াই নাই। এইকেইডাল সিজিবলৈ দিম এতিয়া অলপ সময়, সিজাৰ পিছতে বিলাহী এইবিলাকো দিম। বিলাহী আদা নহৰু লগতে দি দিছোঁ। এতিয়া মান ধুনীয়াকৈ দি দিছোঁ ওপৰত, ঢাকি কেনে থৈ দিম। এতিয়া মোৰ মাংসটো হৈ গ'ল।